নগাঁও জিলাৰ ঢিঙৰ নেপালী গাঁৱত CRPF 34 বেটেলিয়নৰ অত্যাধুনিক সোলাৰ লাইট বিতৰণৰ শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও জিলাৰ মুখ্য কমাণ্ডাৰ শিৱশংকৰ উপাধ্যায়, ডিপুটি কমাণ্ডাৰ সাবিৰ সিং, এছিষ্টেণ্ট কমাণ্ডাৰ হেমৰাজ বিহান, এছিষ্টেণ্ট কমাণ্ডাৰ অভিষেক কুমাৰ মীনা আৰু ঢিং থানাৰ উপ পৰিদৰ্শক। ঢিঙত অৱস্থিত CRPF 34 বেটেলিয়নৰ তৰফৰ পৰা ঢিঙৰ বৰবিল কছাৰীবুৰী জামে মছজিদ, কাজলী পথাৰ জামে মছজিদ, তেতেলীগুৰি আৰু নেপালী গাঁৱত একোটাকৈ অত্যাধুনিক সোলাৰ লাইট বিতৰণ কৰে। নগাঁও জিলাৰ মুখ্য কমাণ্ডাৰ শিৱশংকৰ উপাধ্যায়ে অনাগত দিনত ঢিঙৰ প্ৰতিখন গাঁৱত সোলাৰ লাইট বিতৰণৰ ব্যৱস্থা অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে। मैंने मूल रूप से ये डिसाइड किया कि हम कुछ ऐसा परमानेंट इंफ्रास्ट्रक्चर टाइप का चीज़ क्रिएट करें जिससे वो सालों साल लोगों को फ़ायदा होता रहे। उसी प्रक्रिया के तहत इस एरिया में 4 जगह पर सोलर लाइट, 2 इस क्षेत्र में और 2 हमारी कंपनी लोकेशन के उधर दूसरे क्षेत्र में लगाई गई है। मैं आशा करता हूँ कि इससे आपका और हमारा संबंध बढ़ेगा। आप अपनी आवश्यकताओं को लेकर हमारे पास आएंगे ताकि अगले साल होने वाली योजनाओं में हम उनको शामिल कर सकें। यहाँ पर हमारे जो कंपनी कमांडर रहेंगे वर्तमान में अभी अभिषेक मीना हैं, उनको आप अपना रिक्वायरमेंट प्रोजेक्ट कर सकते हैं। इसमें रिक्वायरमेंट प्रोजेक्ट करने में कोई बेहिचक प्रोजेक्ट करना है। सरकार की बहुत सारी योजनाएं चल रही हैं जो एडमिनिस्ट्रेशन के द्वारा हम करवा सकते हैं। हम एडमिनिस्ट्रेशन से केस टेकअप करके वो करवाने की कोशिश करेंगे। जो उनमें कवर नहीं होती हैं उसको हम सिविक एक्शन में अगले फाइनेंशियल ईयर में प्रोजेक्ट करेंगे ताकि उसके लिए फंड आ सके और हम आपको उसको मुहैया करा सकें। इस कार्य को इतने कम समय में হয় আজি আমি 34 বটালিয়নৰ তৰফৰ পৰা সোলাৰ লাইট বিতৰণৰ আজি শুভাৰম্ভ অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত আমি উপস্থিত আছোঁ আৰু আজি আমাৰ ঢিং 34 CRPF বটালিয়নৰ তৰফৰ পৰা আমাৰ CRPFৰ মুখ্য কমাণ্ডাৰ শিৱশংকৰ উপাধ্যায়, ডেপুটি কমাণ্ডেণ্ট সাবিৰ সিং, এছিষ্টেণ্ট কমাণ্ডেণ্ট হেমৰাজ বিহাস, এছিষ্টেণ্ট কমাণ্ডেণ্ট অভিষেক কুমাৰ মীনা, আমাৰ বিভিন্ন গাঁৱৰ পৰা আমাৰ গাঁও প্ৰধানসকল, আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল আজি উপস্থিত থাকি আমি এই উদ্বোধনী অনুষ্ঠান সুকলমে ইতিমধ্যে সমাপ্ত কৰিলোঁ। আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে তেওঁলোকৰ জৰিয়তে ইতিমধ্যে আমাৰ 4খন গাঁৱত এই অত্যাধুনিক সোলাৰ লাইট তেওঁলোকে বিতৰণ দিছে। প্ৰথমে মই ক'ম আমাৰ বৰবিল কছাৰীবাৰী জামে মছজিদৰ ওচৰত এখন সোলাৰ লাইট দিছে, কাজলী পথাৰ জামে মছজিদৰ ওচৰত এখন সোলাৰ লাইট দিছে, আমাৰ তেতেলীগুৰিত এখন সোলাৰ লাইট দিছে আৰু আমি য'ত ৰখি আছোঁ আমাৰ নেপালী গাঁৱতো ইতিমধ্যে আমি যিটো উদ্বোধন কৰিলোঁ সোলাৰ লাইট তেওঁলোকে দিছে। আৰু তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে আৰু বিভিন্ন ধৰণৰ স্কুলীয়া ল'ৰা ছোৱালীৰ বাবে, মাদ্ৰাছাৰ ল'ৰা ছোৱালীৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ খেলা ধূলাৰ সামগ্ৰী আৰু বিভিন্ন ধৰণৰ বস্তু তেওঁলোকৰ তৰফৰ পৰা দিব। গতিকে আমি সকলোৰে হৈ আমাৰ 34 CRPF বটালিয়নক আমি ঢিংবাহীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঢিঙৰ পৰা ৱাছিম আক্ৰমৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।